মই আছো কুঁহিয়া পানীৰ কাষত। কুঁহিয়া পানী মানে চাফে মানে বৰষুণ জোৰখন পৰি কাৰণে তাৰ কাৰণে কুঁহিয়া পানী আহি আছে পাহাৰৰ ওপৰৰ পৰা। আপোনালোকে স্বাগতম জনাইছো আজি হাতীগাঁৱৰ পৰা। আমি গৈ আছো বাৰালি লৈ। তো ভিডিঅ'টো আৰম্ভ কৰিলো হাতীগাঁৱৰ পৰা। ব্ৰিজটো বহুত ওখ মানে কাম চলি আছে। ইয়াত ফেভাৰ ব্লকৰ ৰাস্তা কাম চলি আছে। এইফালে আগত হৈছে অলৰেডি। বজাৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান হৈছে। তো এইখিনি জাগা ক্লিয়াৰ হোৱা নাই ইমান। তো হ'ব। তো আমি আমাৰ ঘৰৰ পৰা 25 কিলোমিটাৰ মান আহিলো হাতীগাঁৱলৈ। তো এতিয়া হাতীগাঁৱৰ পৰা আৰু বাৰালিলৈ কিমান কিলোমিটাৰ হ'ব? বাৰীতো আমি অলৰেডি পালো, কিন্তু পাহাৰৰ ওপৰত উঠিব লাগিব ন। পাহাৰৰ ওপৰত আপোনালোকক ডাইৰেক্ট পাহাৰত লগ পাই আছো। তো ভিডিঅ' কৰাত অসুবিধা, মই চিংগেল আহিছো, বাইক চলাই অসুবিধা ভিডিঅ' কৰাৰ কাৰণে। তো এতিয়া গৈ ডাইৰেক্ট পাহাৰত লগ পাই আছো বাৰালি পাহাৰ। চৰকাৰক মই অনুৰোধ, এয়া হাতীগাঁৱৰ ব্ৰিজ হয় এইটো, বানপানীত একদম উঠি বাঢ়ি গৈ ইয়াৰ মাটি চাটি পুৰা খুচি গৈছে। তো চৰকাৰে যাতে অতি সোনকালে এইটো মেৰামতি কৰি দিয়ে। তো কি ক'ম আৰু ইয়াৰ মাটি চাওক কেনেকুৱা। ইয়াৰ মই যি বাইকখন পাৰ কৰি আনিলো। তো কুলদীপে ভিডিঅ' কৰি আছিল। তো কুলদীপে মোক যদি ভিডিঅ'টো নেদে তেতিয়াহ'লে মই এইটো ক্লিপটোৱে দিব লাগিব। তো উপায় নাই, কি বাছ বঢ়িয়া। ভালকে লাহে বঢ়িয়া দাং আগে দাং খানা। আরে ভাই একজন হ্যান্ডেল ধর না, বাস বঢ়িয়া যাওয়া ভাল কৰা যাওয়া তাকে ভালকে থাক। ও মাই গড, দিস ইজ হাতীগাঁও ব্রিজ। কি কম আর উপায় নাই। তো আমি 3খন পাৰ কৰিলো। মানে কি হয় নহলে এখন আহাতে লাগি যাব পুৰা। এয়া আমাৰ অলৰেডি 3টা পাৰ কৰা হৈছে আৰু এটা আছে। ইয়াৰ যজাতিৰ স্কুটি। এই ইয়াৰখন পুৰা দাঙি দে পুৰা, একদম আগে পাছে দাঙি দিছে নামাই দে। কথাতে কয় নহয়, যিকোনো বস্তু বোলে যিমান ভাল বস্তু উপভোগ কৰিবলৈ হয় মানে ৰিক্স বেছি। তো এইটোৱে হৈছে আজি আমাৰ মানে ভাল বস্তু, নেচাৰেল প্ৰাকৃতিক সৌন্দৰ্য আমি উপভোগ কৰিবলৈ গৈ আছো। আমাৰ মানে কষ্টটো বেছি হৈছে মানে, কি ক'ম আৰু এইটোৱে। বঢ়িয়া, একটা স্কুটিত 4টা ড্ৰাইভাৰ নাই। ও বাহ বঢ়িয়া, এনেকুৱা আপ মানে মই এখন ভিডিঅ' কৰিবলৈ মানে সুবিধা পোৱা নাছিলো না। মানে মই অকলে বাইক চলাই আছিলো, মোৰ ছুপাৰ স্প্লেণ্ডাৰখন মই নিজে চলাই আহিছো। তো কি কৰিম আৰু গাইছ, ইমান ওখ, বাপৰে বাপ। প্ৰায় কিমান হ'ব? 300 মিটাৰ মান হ'ব না? 1 কিলোমিটাৰ, প্ৰায় 300 মিটাৰ আৰু ওচৰা-ওচৰি হ'ব। এনেকুৱা আপ মানে একদম এনেকুৱা থিওৱা। আগতে যে গৈছিলো নংষ্টিন ৰাইড, তো নংষ্টিন তাৰপিছত এইফালে ৰংজেং চালাঙৰত যিখিনি আছে তাতকৈ আপ মানে কেৱল একদম চিধা ওপৰৰ পৰা একদম পাথাৰৰ দৃশ্যবিলাক দেখাই আছো, গাঁওবিলাক দেখাই দি আছো মই। ইয়াৰ চাওক কেনেকুৱা। এইখিনি যে ঘৰ দেখি আছে না, এইখিনি ঘৰৰ এইখিনিৰ পৰা আপ মানে 300 মিটাৰ মান হ'ব। তো সেইখিনি ইমান আপৰ পৰা আমি এইখিনি ইমান ওপৰলৈ উঠি আহিলো। কেনেকুৱা লাগিছে ক ওপৰত উঠি আজি? বহুত কষ্ট হৈছে। ব্ৰেক চেক ঠিকে আছে তো ভাই? ঠিকে আছে। আচ্ছা, এই বাবু এইবাৰ চা কেনেকুৱা লাগছে ক? ওপৰত উঠি কেনেকুৱা লাগছে ক? ওপৰত উঠি চাপিব মন যাইছে। আচ্ছা, তই যে ছুপাৰ স্পেশাল তাতে পূৰ্বা হচ্ছে কি হৈছিল তাতে? ব্ৰেক চেক হৈছে নেকি? আজি আমাৰ এই হিৰোটোৱে লৈ আছে এনেকুৱা নিচিনা জাগাত, মানে কি ক'ম আৰু। তো গৈ আছো আজি বাৰালি পাহাৰ। তো চাই থাকক ভিডিঅ' আকৌ ষ্টাৰ্ট। চিংগেল 3জন, ডাবল 2জন, মানে এখন বাইকত 2জন। এতিয়া আমি খোজকাঢ়ি পাহাৰ ওপৰলৈ যাত্ৰা আৰম্ভ হ'ব। এয়া চাওক ৰাইজসকল, আমি ফাইনেলি আহি পালো ইয়াৰ বাৰালি। প্ৰায় পাহাৰৰ ওপৰত আমি বাইকৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ মান আহিলো। ইয়াৰ মুখৰ অৱস্থা চেচ মোৰ, চচ কাম ওলাই। তো এতিয়া আহি পালো। চবৰে নিজৰ জাগাত চবে নিজে জিৰণি লৈ আছে। কি ক'ম আৰু, চবে টাউমাত বন্ধ চবৰে। নিকলাছ মোৰ লগত আহি অৱস্থাত আছে। আমি 2জনে পিছত আৰু আমাৰ 3জন আগত হৈছে। তো আমি আহি পালো বাৰালি পাহাৰ ফাইনেলি। ইয়া চাওক 3, 2, 1। অ' মাই গড, দিছ ইজ ভিউ। ইয়া চাওক 15 আগষ্টত ট্ৰেক্টাৰ ৰেলী আহিছিল বোলে, শুনা পোৱা মতে। ট্ৰেক্টাৰ ৰেলী আহি কিনে এইটো ইণ্ডিয়া পতাকাখন যে উৰি আছে, সেইখন পতাকা এতিয়া গাড়ীত থৈ গৈছিলে। ক'ৰ মানুহ আহিছিলে গম নাপাওঁ, কিন্তু শুনা পাইছিলোঁ বহুতবোৰে মানে ট্ৰেক্টৰ লৈ মানে ৰেলী কৰি আহিছে মানে ইয়ালৈ 15 আগষ্ট দিন। এইখন পতাকা পুৰা উৰি আছে, ইণ্ডিয়ান পতাকা। ভাল লাগিছে এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশৰ মাজত এনেকুৱা ইণ্ডিয়ান ফ্লেগ উৰি আছে। তো বহুত ভাল লাগিছে। ইয়াৰ হৈছে বাৰালি পাহাৰ, চাওক কেনেকুৱা। যিখিনি নামনিৰ পৰা যিখিনি ওপৰলৈ উঠিব মানে এনেকুৱা ভাগৰ, এনেকুৱা কষ্ট, কিন্তু কষ্টৰ ফলত এনেকুৱা নিচিনা প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পৰাটো বহুত ডাঙৰ কথা। কষ্টটো ডাঙৰ কথা নহয়।
কিন্তু এইবোৰ নিচিনা সেউজীয়া পৰিৱেশ উপভোগ কৰিবলৈ পোৱাটোৱে ডাঙৰ কথা মানে বহুত ভাল লাগিছে আজি ইয়াতে আহি ফুৰি দিছোঁ এবাৰ ইকোমাৰ নামৰে মাৰিছে আপোনালোকে হয়তো মোবাইল স্পীকাৰত ইমান ক্লিয়াৰকৈ নাপাব তো বহুত ভাল লাগিছে চাওক ৰাইজসকল কেনেকুৱা এয়া গাঁও চাওক কেনেকুৱা গাঁও মানে পাহাৰৰ মাজত সৰু যে ৰাস্তাবিলাক আছে না পাহাৰ ইপিনেও পাহাৰ মাজতে খেতি পথাৰ আৰু সৰু এটা ৰাস্তা আৰু ইয়াৰ সৰু সৰু ঘৰবিলাক চাওক ইয়াত দেখি আছে না সৰু সৰু ঘৰবিলাক মানে কেনেকুৱা ফিলিংছটো মানে একদম পাহাৰত আৰু কাষেত এটা ঝৰ্ণা আছে সৰু কৈ আছে এইটো আপোনালোকে মোবাইলত মানে ধৰিব নোৱাৰিব মোৰ মোবাইলটো ইমান দূৰৰ পৰা কেপচাৰ কৰিব নোৱাৰিব মানে কম দামী মোবাইল না মানে পাথৰৰ ওপৰতে অহা জেগা বনাই দিছে ইয়াতে মানে ইয়াতে বহিব পাৰে ধুনীয়াকৈ একদম পুৰা হাৱা ইয়াত দেখি আছে না পুৰা একদম চলা নাই অনলি বাঁহ একদম বাঁহবাৰীৰ মাজে মাজে আপোনালোকে যদি বাৰালি পাহাৰলৈ যায় উঠি যায় তো যোৱাৰ সময়তে মই এইটো ভিডিঅ' কৰা নাছিলোঁ বহুত ভাগৰ লাগিছিলে মানে বহুত আপ না তো এইটো কাৰণে ভিডিঅ' কৰা নাছিলোঁ মানে এনেকুৱা বাঁহবাৰীৰ মাজেৰে যাব লাগিব ওপৰত উঠি মানে খালি তাৰাই বাঁহ আমাৰ এইফালে লোকেল ভাষাত তাৰাই বাঁহ বুলি কয় আৰু কোন জেগাত কি ভাষা কয় বাৰু নাজানো মানে কমেণ্ট কৰি জনাব কোন জেগাত কেনেকৈ কি নাম কয় এইখিনি বাছ আমাৰ এইপিনে তাৰাই বাছ বুলি কয় আৰু তো এইখিনিয়ে একদম বাঁহৰ বাৰীৰে এনেকৈ উঠি যাব লাগিব আপোনালোকে এইটো মই অহাৰ সময়ত ভিডিঅ' কৰি আছোঁ এতিয়া বেয়া নাপাব ৰাইজ যোৱাৰ সময়ত বহুত কষ্ট হৈছিল উঠি যোৱাৰ কাৰণে আজিৰ ভিডিঅ'টো এইখিনি আছিল তো আজিৰ ভিডিঅ'খিনি এইখিনিতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ মই এতিয়া আছোঁ বাৰালি পাহাৰত মিক্সাৰ খালোঁ ভুজিয়া খালোঁ হাত ধোৱা নাই মোৰ চৰ্তাই দিলোঁ মানে কেমেৰাৰ সন্মুখত আহিলে মোৰ চুলি ডিজাইনটো এনেকৈ কৰি পাওঁ কি কৰিম আৰু উপায় নাই তো এইখিনি আছিল এয়া চাওক মোৰ লগত কোন কোন আছে